सुपारस्टिशन भारतत सुपारस्टिशन भा अंधविश्वासर कोनो सीमा नाई किन्तु प्रत्येक अंधविश्वासर आरत एटा নহয় एटा लजिक निश्चय सोमाय आछे। मैं फैक्ट आसाम आरु এই ভিডিওত मैं आपनार लगत कम भारतर 4टा अंधविश्वास आरु यार आरर लजिक। नम्बर 1 कैट क्रसिंग योर पेट। आपुनी एइटो निश्चय शुनिছে যদি আপোনাৰ সন্মুখেদি মেকুৰী পাৰ হৈছে তেতিয়াহ'লে আপুনি আৰু আগফালে যাব নোৱাৰে, তাতেই ৰৈ যাব লাগে। মানুহে ভাবে যদি আগফালে পাৰ হৈ যায় তেতিয়াহ'লে কিবা এটা অঘটন হৈ যাব, কিন্তু এইটো কিমান সঁচা আৰু কিমান মিছা আহক জানো। একচুৱেলি পুৰণি দিনত মানুহে ঘোঁৰা গাড়ী বা গৰু গাড়ীৰে ট্ৰেভেল কৰিছিল আৰু গৰু গাড়ী বা ঘোঁৰা গাড়ীৰে ৰাতি ভ্ৰমণ কৰাৰ সময়ত যদি মেকুৰী সন্মুখেদি পাৰ হৈছিল তেতিয়াহ'লে গৰু বা ঘোঁৰাই ভয় খাই গৈছিল, কাৰণ ৰাতিৰ সময়ত মেকুৰীৰ চকু ভূতৰ চকুৰ নিচিনা দেখা যায়, আপুনি নিশ্চয় জানে। সেইকাৰণে গৰু গাড়ী বা ঘোঁৰা গাড়ীৰ এক্সিডেণ্ট হৈ যোৱাৰ সম্ভাৱনা থাকে। আৰু যেতিয়া গাড়ীৰ সন্মুখেদি মেকুৰী পাৰ হৈছিল তেতিয়া গৰু গাড়ী বা ঘোঁৰা গাড়ী ৰখাই দিয়া হৈছিল। লাহে লাহে সময় পাৰ হৈ গ'ল আৰু আজিৰ দিনতো আমি দুচকীয়া চাৰিচকীয়া চলাই যোৱাৰ সময়ত মেকুৰী সন্মুখেদি গ'লে গাড়ীখন ৰখাই দিওঁ আৰু আমি ভাবোঁ মেকুৰী ৰাস্তা কাটিলে কিবা অঘটন হ'ব বুলি। নম্বৰ 2 ডু নট শ্লিপ উইথ ইউৰ হেড ফেচিং দ্য নৰ্থ। হয়, ভাৰতত বহুতে মানে উত্তৰ পিনে মূৰ ৰাখি শুব নাপায় বুলি, কিন্তু বহুত কম মানুহে জানে ইয়াৰ সঁচা কাৰণ কি। আৰু আমাৰ বডিৰ চাৰিওফালে এটা মেগনেটিক ফিল্ড বনোৱা থাকে আৰু পৃথিৱীৰ চাৰিওফালেও এটা মেগনেটিক ফিল্ড আছে। যদি আপোনাৰ মূৰ উত্তৰ ফালে ৰাখি শুৱে তেতিয়াহ'লে আপোনাৰ মেগনেটিক ফিল্ড আৰু পৃথিৱীৰ মেগনেটিক ফিল্ড একেলগে এলাইন হৈ যাব, যাৰ কাৰণে ব্লাড প্ৰেছাৰ প্ৰব্লেম আৰু হাৰ্ট ডিজিজ আপোনাৰ বডিত বাঢ়িব পাৰে। সেইকাৰণে আপোনাৰ উত্তৰ পিনে মূৰ ৰাখি শুব নালাগে। নম্বৰ 3 বৰগছ। ভাৰতত বৰগছকো পূজা কৰা হয়, কিন্তু ইয়াৰ পিছৰ চাইণ্টিফিক কাৰণ কি? সাধাৰণতে প্ৰত্যেক গছে ফটোচিন্থেসিস কৰে, কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আৰু অক্সিজেন এৰি দিয়ে, কিন্তু ৰাতিৰ সময়ত সকলো গছে অক্সিজেন লয় আৰু কাৰ্বন ডাই অক্সাইড এৰি দিয়ে। হয়, ঠিকেই শুনিছে, কিন্তু ৰাতিৰ সময়ত বৰগছে বেলেগ ধৰণৰ ফটোচিন্থেসিস কৰে, যাক কেজুলিচিয়ান এচিড মেটাবলিজম বুলি কোৱা হয়, যাৰ কাৰণে বৰগছে ৰাতিও অক্সিজেন ৰিলিজ কৰিব পাৰে। আৰু বৰগছে সকলো গছতকৈ বেছি অক্সিজেন ৰিলিজ কৰিব পাৰে আৰু ইয়াৰ পাতেৰে আয়ুৰ্বেদিক মেডিচিনো বনোৱা হয়, যাৰ কাৰণে বৰগছৰ ইম্পৰ্টেণ্ট আৰু বেছি বাঢ়ি যায়। চাইণ্টিফিকলি সেইকাৰণে বৰগছক পূজা কৰা হয়। নম্বৰ 4 ইট কাৰ্ড এণ্ড চুগাৰ বিফৰ গোয়িং আউট। এই অন্ধবিশ্বাসো ভাৰতৰ প্ৰত্যেক ঘৰত ফলো কৰা হয়। এনেকুৱা মানি লোৱা হয় যদি ঘৰৰ পৰা দৈ মানে দহি খাই কোনো এটা কাম কৰা হয় তেতিয়াহ'লে ছাকচেছফুল হয়। দৈয়ে আচলতে পেট ঠাণ্ডা ৰাখে আৰু ইম্পৰ্টেণ্ট কামৰ সময়ত পেটৰ বেমাৰৰ পৰা ৰক্ষা কৰে। আৰু দৈত থকা চিনিৰ পৰা প্ৰচুৰ পৰিমাণে কেলৰি মানে এনাৰ্জি পোৱা যায়, যাৰ কাৰণে আমি কোনো এটা কাম ভালদৰে কৰিব পাৰোঁ। সেইকাৰণে কোনো এটা ইম্পৰ্টেণ্ট কাম কৰাৰ আগত দৈ খোৱা বহুত ভাল, আপুনি খাব পাৰে। তেতিয়াহ'লে আজিৰ ভিডিঅ'ত এইখিনি আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো। থেংক ইউ ছ' মাছ।